আকৌ আহি গ'লোঁ বহুত দিনৰ মূৰত অন্য এটা ভিডিঅ' লৈ আৰু আজি ওলাই আহিছোঁ বজাৰলৈ যিহেতু ৰ'দটো বহুত ওলাইছে গাহৰি মাংস ল'বলৈ বজাৰৰ পৰা আৰু বহুত দিন যিহেতু গাহৰি মাংস খোৱাই নাই তাকে কোকৰাঝাৰ বজাৰখনো আপোনালোকক অলপমান দেখাম চাই যাওক ভিডিঅ'টো এইদৰে ৰাস্তা কাষতে বহি এখন বজাৰ ইফালে মন্দিৰ লাগি আছে ধুনীয়াকৈ শিৱ বাবাৰ মন্দিৰ আৰু কালীমা মন্দিৰ আছে ওচৰতে একেবাৰে মেইন আলিৰ কাষৰ পৰা এখন বজাৰ বহে আৰু দৈনন্দিন বজাৰ হয় এখন ডেইলি মাৰ্কেট আৰু ইয়াত সকলো ধৰণৰ সামগ্ৰী কেঁচা শাকপাত শামুকৰ পৰা আদি কৰি পলুৰ পৰা আদি কৰি সকলোখিনি বস্তুৱেই পোৱা যায় আৰু ইফালে হ'ল আমাৰ থানাখনৰ সন্মুখতে আৰু এখন বজাৰ আজি মন আছে গাহৰি খোৱাৰ সেয়েহে গাহৰি মাংস অলপ আনিবলৈ ওলাই আহিলোঁ ৰাতিপুৱাই যিহেতু ডিউটি আছে সেয়েহে খৰখেদাকৈ কিমান পাৰোঁ সোনকালে বজাৰলৈ বুলি এপাক ওলাই আহিলোঁ আৰু আহি অৱশেষত বিচাৰি গাহৰি মাংস খাই গ'লোঁ আৰু এইদৰে মাংস ল'লোঁ গাহৰি মাংস লৈ ল'লোঁ পোনে পোনে গৈ থাকক ব্যস্ত ৰাজপথ আকৌ সমস্যা এটা হ'ল যিহেতু দুজনে গাহৰি মাংস নাখায় আৰু তাহাঁতৰ কাৰণে এতিয়া ডিম ল'ব লাগে ভালকৈ দিছে ইয়াত ডিম লৈ ল'লোঁ আৰু মাংস অকণ আনিছোঁ বহুত দিনৰ মূৰত খাম আৰু ধুনীয়াকৈ দুটাই আধা কেজি পূৰা লৈ ল'লোঁ এতিয়া বহিলৈ খাম আৰু বহুত দিনৰ মূৰত ৰ'দটো ওলাইছে পূৰা দিছে সূৰ্য দেৱতা আৰু এইদৰে আছোঁ আৰু গোটেইকেইটাই মিলিজুলি খাই বৈ লগতে ৰুমকেইটা লেতেৰা হৈ আছে একদম কিয়নো বৰষুণ আৰু এজনতো শুই আছে ধুনীয়াকৈ নাইট ডিউটি মাৰি ফাৰ্ষ্ট টাইম বইল কৰি ল'ম এইদৰে বইল কৰি দিম আৰু ইয়াত কুকাৰত দি দিছোঁ মাংসটোত ধুনীয়াকৈ হৈ গ'ল ধুনীয়া আলু কাটি লৈছোঁ আৰু গাহৰি এইফালে পিঁয়াজ তেল পূৰা গৰম হৈ আছে তেল কমকৈ দিওঁ বৰ বেছি তেল দি লাভ নাই যিহেতু গাহৰি মাংসত পূৰা তেল আছিলে তেল অলপ কমকৈ দিছোঁ মানে যেতিয়াই গাহৰি মাংস আনো ফাৰ্ষ্ট টাইম বইল কৰি লওঁ আৰু গাহৰি মাংস আনিলে ফাৰ্ষ্ট টাইম বইল কৰি ল'ব লাগে বইল কৰি তাৰপাছত বনাব লাগে গৰম মছলা অলপ বনি আছে খাব এতিয়া নাপাম চাগে ডিউটিলৈ ওলাবলৈ গৈছোঁ ডিউটি যাওঁ আহি মেলি 12টা বজাত খাম আৰু ভাতটো এইদৰে মনটোকে অকণমান শান্তি দি আমোল তামোল বকি ওলাইছোঁ ডিউটিলৈ যিহেতু ডিউটি যাবই লাগিব আৰু ভাত শাককেইটা যিহেতু নিজে বনাই খাওঁ আমি চবেই মই থাকিলে মই বনাওঁ কেতিয়াবা মই যদি নাথাকোঁ মোৰ ডিউটি থাকে লগৰকেইজনে বনায় সেইদৰে মিলা প্ৰীতিৰে আৰু ইজনে সিজনে ভাত শাক বা খানাটো বনাই এইফালে পাছফালে মদনে আহি কিবা কিবি বকি আছে কাৰণ সি গাহৰি মাংস নাখায় আৰু এইদৰে ডিউটিলৈ ওলালোঁ আৰু ডিউটিলৈ যাওঁ ইয়াৰ মাজতে কমপ্লেইন এটা দিছেহি আহি কাৰণ কৈছে মাংসত জ্বলা নাই আৰু কমপ্লেইনটো দিছে ওৰাঙে ভিডিঅ'টো নকৰিলোঁ বাৰু আৰু যিবিলাকে নতুনকৈ আহিম বুলি ট্ৰাই কৰি আছে 2000 পোষ্টত ৰানিং কৰি থাকক বতৰ ভাল কৰিছে এতিয়াতো পাৰিব প্ৰেক্টিছ কৰি থাকক আৰু আহি যাওক আৰু এইটো টিপটপকৈ ওলাই পিনি যাব লাগে আৰু এতিয়া ডিউটি তাকে আহি পিনি লগ পাইছোঁ আপোনালোকক ভাত সাঁজত মানে গৰমটো বৰ ধুনীয়া গৰম ক'ব নোৱাৰা গৰম আৰু চাওক না ভিউটো চাওক কি ধুনীয়া আৰু ইয়াত কোকৰাঝাৰ ইয়াৰ গাঁৱৰ পৰিৱেশ বেলেগ একো নবনালোঁ জাষ্ট গাহৰি মাংস আলোঁ সময় নাপালোঁ যিহেতু যাবলগীয়া হ'ল আৰু এয়াই আৰু নেমু লৈ লৈছোঁ বাদ বাকী বেলেগ বনাবলৈ একো সময় নহ'ল এয়াই আৰু খাই দিলোঁ তাকে ভিডিঅ'টো আজিলৈ ইমানেই যদিহে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ বাই বাই আকৌ অন্য এটা ভিডিঅ'ত আহি আছোঁ আপোনালোকৰ মাজত অলপ বেলেগ ধৰণৰ